হেল্ল' এভৰিৱান, এয়া মোৰ থাম্বনেইল দেখি গম পায়ে চাগে মই কি ক'ব গৈছোঁ। এয়া মোৰ ফাৰ্ষ্ট ব্লগ। আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোক যাতে ছাপোৰ্ট কৰে। মই নাজানো কেনেকৈ ব্লগ কৰে, কি কৰে, জাষ্ট ট্ৰাই কৰিছোঁ। আপোনালোক তাৰ পৰা ভণ্টি আৰু মই খোজকাঢ়ি গৈ আছোঁ দেই। ওচৰৰ ভণ্টি আৰু মই গৈ আছোঁ আমি বিয়া খাবলৈ। তাইৰ লগৰ মোৰ জুনিয়ৰ। আমি খটমে বহি আছোঁ। খটত বহি আছোঁ দেই। বহুত কিমানেই কৰে এতিয়া অট'বালাই। এয়া আমি বিয়া ঘৰ পালোহি। মানুহৰ সমাগমটো বেছি আৰু কাৰণ দৰা পাবহি এতিয়া লগ্নটো দিনত। তো সেইকাৰণে আৰু এয়া আমি চব বহি আছোঁ আৰু কইনা সখীয়েকবোৰ চবে কথা পাতি আছোঁ আৰু কিনো কৰিম, চবে কথাকে পাতি। এয়া কইনা পাতিত বহিলে আৰু কইনা খুজিবলৈ আহিব অলপ পাছত, কাৰণ দৰা আহি পালেহি ন দিনতে। চ' কইনা এতিয়া পাতিত বহি আছে, আহিব আৰু খুজিবলৈ। এয়া কইনা ফ্ৰেণ্ডছ হয়, পূৰা ফটো ছেশ্যন চলিছে ইহঁতৰ। এয়া কইনা ফ্ৰেণ্ডছখিনি আৰু কইনা লুকাই আছে। যেতিয়ালৈকে দৰা ঘৰৰ মানুহে খুজিব নাহে তেতিয়ালৈকে হেনো মুখ নেদেখায়। ইহঁতিও মুখ নেদেখায়, যেতিয়ালৈকে ভাল মাননি এটা নিদিয়ে তেতিয়ালৈকে ইহঁতি বাজি মাৰিছে, তেতিয়ালৈকে আমিও মুখখন নেদেখাওঁ। আৰু প্লাছ ইহঁতি কৈছে তাগৰা লাগিব ন। এয়া দৰা ঘৰৰ মানুহ আহিছে। ইহঁতৰ নিয়ম মতে আমাৰ নিয়ম মতেতো ডেকাসকল আহে, কিন্তু এওঁলোকৰ মতে বয়োজ্যেষ্ঠসকল আহে। তো এওঁলোকে এতিয়া শৰাই লৈ আনিছে আৰু আমাৰ কইনাক, ধুনীয়া ভণ্টিজনীক খুজিবলৈ, যে আমাৰ কইনাজনী দিয়া আৰু দেখাই দিয়া আৰু। কিন্তু ইহঁতি মুখখন নাই লোৱা। কেনেকৈ ক'ম বুলি কৈ আছে। ইহঁতি কৈছে বিহু গান এটা গাওক আৰু প্লাছ ভাল মাননি দিয়ক, আমি তেতিয়া আমাৰ মুখখন দেখাই দিম। আমি ইমানগাল ছোৱালী আছোঁ ন, তো ভাল মাননি এটা দিয়ক বুলি কৈছে। তো এই ভণ্টিজনী গৈ কিনে চাইগৈ আৰু কি মাননি দিছে, সেইটোকে চাইগৈ আৰু। তাৰপৰা আমি চাই কিনে পূৰা হাঁহি আছোঁ, পূৰা এনজয় কৰি আছোঁ। বিয়া প্ৰথমবাৰ দিনত বিয়া হোৱা দেখিছোঁ। ফাইনেলি আমাৰ কইনাই মুখখন দেখাই দিলে দেই। মাননিটো মান্তি হ'লগৈ আৰু তেওঁ চবেই উলিয়াই দিলে তাৰপৰা মুখখন। তাৰপিছত কইনাই এয়া মুখখন আমাৰ কইনা ভাগৰ ওলালে, দেখাই দিছে। এতিয়া কইনা ওলাই যাব আৰু দৰা ওচৰলৈ। এতিয়া নিয়মবোৰ হ'ব, চাব আপোনালোকে। এয়া আমাক বিহু গাবলৈ কৈছে আৰু চবেই আপাহঁতি বিহু গাব আৰু পূৰা নাচিব। এওঁলোকে বিহু গাবলৈ কৈছে। তেওঁলোকে হেনো গাব নাজানে, আপোনালোকে গাওকচোন বুলি ক'লে। এয়া গালে, খুব নাচিছে, চব পূৰা নাচিছে। পূৰা এই নিচাসকলে চাগে পূৰা প্ৰেক্টিচ কৰি আহিছিলে দেই, পূৰা নাচিছে। এয়া কইনা মোক দিলে, আমিও গৈছোঁ আৰু পিছে কইনাক এতিয়া দাঙি লৈ গৈ পাতিত বহাবগৈ দৰাৰ ওচৰত। তাৰপৰা লাহেকৈ আমিও খানা চানা খাই যামগৈ আৰু, কাৰণ আন্ধাৰ হৈ আহিছে, তো আমাৰ প্ৰব্লেম হ'ব। তো কইনাক পাতিত বহা এইকণে সময় যিকণ আমাৰ বহুত দুখ লাগে, যেতিয়া আমি মা ঘৰখন এৰি যাবগৈলগীয়া হয়। এয়া দৰা কইনা ইমান ধুনীয়া লাগে। হেপী মেৰিড লাইফ ভণ্টি, ভালকৈ থাকিবা। ফাৰ্ষ্ট অফ অল থেংক ইউ ভণ্টি ফৰ ইউৰ ইনভিটেশ্যন। বহুত ভাল লাগিল তোমাৰ বিয়াত গৈ, পূৰা এনজয় কৰিলোঁ। আমি ভণ্টিকেইজনী চবেই ফটো ছেশ্যন কৰিলোঁ। তাৰপৰা কেনেকুৱা লাগিছে জনাবচোন দেই। আৰু এইখিনি মোৰ চব ভণ্টিহে। আৰু কিপ ৱাচিং, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবা দেই। বাই বাই।